want justice. We want justice. বিটিসি উচ্ছেদ বন্ধ করো। বিটিসি উচ্ছেদ না চলিব। বিটিসি উচ্ছেদ না চলিব। প্রমোদপুরা go back. প্রমোদপুরা go back. বিটিসি উচ্ছেদ না চলিব। আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ তৰফৰ পৰা আমাৰ অসমৰ লগতে আমাৰ বিটিচিত যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে আজি পুতলিকা দাহ কৰা হ'ল। চাওক, যোৱা বিটিচি নিৰ্বাচনৰ আগত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল যে আমাৰ যিসকল মানে জনসাধাৰণে বিভিন্ন জেগাত বিভিন্ন ঠাইত যেনেকৈ পাহাৰীয়া অঞ্চল যিকোনো ঠাইত বসবাস কৰি আছে, যিবিলাকৰ মাটিৰ পট্টা নাই তেওঁলোকৰ মাটিৰ পট্টা দিব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি হৈয়ে থাকিল। কিন্তু দেখা গ'ল ইতিমধ্যে কেইবাদিনো ধৰি কিছুদিন আগতে আমাৰ চিৰাং জিলাৰ শান্তিপুৰ অঞ্চলত, আমাৰ কোকৰাঝাৰ জিলাৰ চৰপলা অঞ্চলত, শেহতীয়াকৈ বাক্সা অঞ্চলৰ ননকে দৰঙাত 210টা পৰিয়ালক বন বিষয়াৰ জৰিয়তে ইতিমধ্যে উচ্ছেদ অভিযান কৰিব বুলি এটা জাননী প্ৰেৰণ কৰিছে। সেই জাননী দিয়া কাৰ্যক আমি নেমচুৰ তৰফৰ পৰা গৰিহণা জনাইছোঁ আৰু আজিৰ এই পুতলিকা দাহ কাৰ্যসূচী হাতত লৈছোঁ। আৰু অনাগত দিনত যাতে অনুৰোধ জনাইছোঁ যাতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সেইসকল মানুহক পঙাহস্তাপৰ নিদিয়ালৈকে যাতে উচ্ছেদ কাৰ্য বন্ধ ৰাখে, তাৰ বাবে আমি নেমচুৰ তৰফৰ পৰা দাবী জনাইছোঁ। অন্যথাই আমি সমগ্ৰ বিটিচি অঞ্চলত আমাৰ নেমচুৰ তৰফৰ পৰা তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ হয়। আজি আমি নেমচুৰ ফালৰ পৰা কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চালাকাটিৰ মাজমজিয়াত আমি এই বিটিচিৰ CM প্ৰমোদ বড়োৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। এইটো কাৰণতে প্ৰতিমূৰ্তি দাহ কৰিছোঁ যে যোৱা কিছুদিন ধৰি বিটিচিত উচ্ছেদ চলি আছে। কিছুদিন আগতে কোকৰাঝাৰত কৰিছে, চিৰাঙত কৰিছে, শেহতীয়াকৈ সিদিনা আমাৰ বাক্সা জিলাৰ NK দৰঙত অঞ্চলত 210 ঘৰ পৰিয়ালক উচ্ছেদ কৰিব বুলি নোটিছ জাৰি কৰিছে 15 দিনৰ ভিতৰত। আমি সেই কাৰ্যক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ফালৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু প্ৰমোদ বড়োক সকীয়ানি দিছোঁ যে এই বিটিচি নিৰ্বাচনৰ আগত তেখেতে কৈছিল যে যিসকলৰ ভূমি পাট্টা নাই তেখেতসকলক ভূমি পাট্টা দিয়া হ'ব। কিন্তু আজিৰ দিনত সি গদি পোৱাৰ পিছত আজি আমাক উচ্ছেদ কৰিবলৈ ধৰিছে। আজি উচ্ছেদ কৰিব 2 বছৰ পিছত আমিও উচ্ছেদ কৰিম তেখেতক, কাৰণ আমাৰো সময় আহিব 2 বছৰ পিছত নিৰ্বাচন যেতিয়া আহিব আমিও তেখেতক উচ্ছেদ কৰিম।